আই মেকুৰী, তই যে ইয়াত কি কৰি আছ? আই, ইমান দিন যে হ'ল মাছে খোৱা নাই। মোৰ খুব মাছ খাবলৈ মন গৈছে। সেইবাবে মানে তই এনেকৈ বহি আছ ইয়াত মাছ খাবলৈ? মইনো ক'ৰ পৰা মাছ আনি দিওঁ তই কচোন? মই বাৰু কেনেকৈ যাওঁ? তইচোন জানই মই গৰ্ভৱতী মহিলা। ক'ত মাছ বিচাৰি যাওঁ বাৰু তই কচোন? মই যে পাহৰিয়ে আছিলো আপুনি যে গৰ্ভৱতী। ময়ো গৰ্ভৱতী, জানেনে? মোৰো সন্তান পেটত আছে। সেইবাবে মোৰ মাছ খাবলৈ খুব মন গৈছে। আপোনাৰ জানো মাছ মাংস খাবলৈ মন যোৱা নাই? এইটো অৱস্থাত মাছ মাংস খাবলৈ কেলে মন নাযাবনো? মোৰো বৰ মন গৈছে মাছ মাংস খাবলৈ। ঠিক আছে আই, তেনেহ'লে আজিৰ পৰা মাছ মই আনিম আৰু তুমি ৰান্ধি বাঢ়ি মোকো দিবা আৰু তুমি নিজেও খাবা, হ'ব? হ'ব বাৰু। 12 বাজিলে, ভাতো ৰান্ধিবলৈ সময় হৈছে। মেকুৰীটোৱে মাছ আনিম বুলি কৈ কলৈ বা গ'ল? ঐ মেকুৰী, তই ইমান ডাঙৰ মাছটো ক'ৰ পৰা চুৰ কৰি আনিলি? দে মই ৰান্ধোগৈ, আৰু দেৰি হৈছে মোৰ। মাছটো ভালকৈ ৰান্ধিবা আৰু মোক আজি 2 পিচ দিবা। মোৰ খুব খাবলৈ মন গৈছে। হ'ব দিম দে। আনি দিছ যিহেতু আৰু নিদি থাকিম নে আৰু? ইমানকৈ ক'ব নালাগে, খাবলৈ মন গৈছে জানো নহয় মই। তই আনি দিছ যিহেতু দিম দে তোক খাবলৈ। এতিয়া যা, সেই বাৰান্দাখনতে বহি থাকিবি। তাত মই তোক ভাত দি আহিম, যা। হ'ব আই, মই বাহিৰতে থাকিম। মেকুৰীটো থকা যে লাভ হৈছে আৰু দেই। ইমান ডাঙৰ মাছ ক'ৰ পৰা কিনি খাব পাৰিলো হয়নো? ই আৰু চুৰ কৰি অনাৰ বাবেহে ইমান ডাঙৰ মাছ খাবলৈ পাৰিম আৰু আজি। ভালেই হৈছে, একদম পেট পুৰাই খাবলৈ পাৰিম। মোৰো বৰ খাবলৈ মন গৈ আছিলে এইকেইদিন। মাছৰ মঙহবোৰ খাই তাক সেই কাঁইটবোৰকে দিব লাগিব। সি এনেও মেকুৰী মানুহ, তাৰনো মঙহ খাবলৈ ক'ত পাৰিব? সি সেই কাঁইটবোৰহে খায়। মেকুৰীয়ে এনেও কাঁইটবোৰ খায়ে ভাল পায়। তাক সেই কাঁইটবোৰকে দিব লাগিব। মাছৰ আঞ্জাখন বৰ সোৱাদ হৈছিলে পাই। একদম পেট ফুল কৰি ভাত খালো আৰু বহু দিনৰ মূৰত। এই মেকুৰীটোক এতিয়া দিব লাগিলে নহয়, তাক সেই মাছৰ কাঁইট কেইডালে ভাত কেইটামান দি অহাই ভাল হ'ব। নহ'লে আকৌ সি আকৌ ৰৈ থাকিব নহয় তাত মেও মেও কৰি। দি আহোগৈ তাক ভাত কেইটা। মেকুৰী, মেও মেও কৰি পাকঘৰলৈ সোমাই আহিলি যে তই? তোক কৈছিলে নহয় বাহিৰত ভাত লৈ যাম বুলি, আকৌ সোমাই আহিলি যে তই? মাছৰ গোন্ধ পাই ৰ'বই নোৱাৰিলো, সেইবাবে ইয়ালৈ সোমাই আহিলো। মোক ইয়াতে ভাত দিয়ক আই, মই অলপো লেতেৰা নকৰো। ল, এয়া ভাত, খা এতিয়া। ভালকৈ চাফা কৰি খাবি আৰু সকলোবোৰ খাবি, অলপো নেৰিবি। মই যদি চাফা কৰিবলগীয়া হয় নহয়, চাবি কিন্তু তোক। হ'ব আই। আইক মই ইমান ডাঙৰ মাছ আনি দিছিলো, আয়ে মোক এইবোৰ কাঁইটে খাবলৈ দিলেচোন। আই কেনেকুৱা মানুহ বাৰু? মোৰ ইমান মাছ খাবলৈ মন গৈছে বাবে মই বেলেগৰ ঘৰৰ পৰা মাৰ খাই হ'লেও মাছ চুৰ কৰি আনিলো। আৰু এতিয়া আয়ে মোক কাঁইট খাবলৈ দিছে যে? আগতেও আয়ে মোক এনেকুৱা কৰিছে। ভাবিছিলো আই এতিয়া সলনি হ'ল, মোক মৰম কৰে। মাছ আনি দিছো যিহেতু মোক মাছ খাবলৈ দিব, কিন্তু আয়ে মোক কাঁইটহে খাবলৈ দিলে। আই এতিয়াও সলনি হোৱা নাই। আই এতিয়াও অহংকাৰী হৈ আছে। মোৰ পেটৰ সন্তান দুটাই যোৱাকালিৰ পৰা মাছ খাবলৈ ইমানকৈ বিচাৰি আছে, মই সিহঁতক মাক হৈও খুৱাবলৈ পৰা নাই। আজি জিও মাছ এটা চুৰ কৰি আনিলো, তাকো আয়ে মোক এই কাঁইট কেইডালহে খাবলৈ দিলে। মই আইক বেয়া পোৱা নাছিলো ইমান দিনে, কিন্তু আজি মোৰ সন্তান দুটাক আয়ে দুখ দিছে। মই আইক অভিশাপ দিম। হে ভগৱান, আইৰ পেটত যি সন্তান আছে মোৰ পেটলৈ আহক, আৰু মোৰ পেটত যি সন্তান আছে আইৰ পেটলৈ যাওক। এয়া মোৰ দুখৰ পৰা ওলোৱা অভিশাপ। ভগৱান, মোক যাতে তুমি ক্ষমা কৰা। মই কেতিয়াও আইক অভিশাপ দিবলৈ বিচৰা নাছিলো, কিন্তু আয়ে মোৰ দুখ কেতিয়াও বুজি নাপালে। আই যেনেকৈ গৰ্ভৱতী, ময়োতো গৰ্ভৱতী, কিন্তু আয়ে মাছ খাই মোক কাঁইট কেইডালহে খাবলৈ দিছে। মই বৰ দুখ পাইছো ভগৱান। সেইবাবেই কৈছো, মোৰ পেটত যি সন্তান আছে আইৰ পেটলৈ যাওক, আৰু আইৰ পেটত যি সন্তান আছে মোৰ পেটলৈ আহক। মেও মেও মেও। মা, তুমি কলৈ গৈছিলা? আমাক অকলে শুৱাই থৈ? তহঁতৰ বাবে খোৱা বস্তু আনিবলৈ গৈছিলো। তই কেলে উঠিছ? বাৰচোন শুই আছে, তই শুই থাক আকৌ। বা শুই থাকিলে ময়ো শুই থাকিম নেকি? মই তোমাৰ ওচৰত থাকিবলৈ বিচাৰো মা। তুমি কেলে আমাৰ লগত শুই নাথাকা? তুমিচোন সদায় পকিতে শুই থাকা।
থকা আমাক যে বিছনাত শুবলৈ দিয়া তুমি আমাৰ লগত বিছনাত কেলে নুশুৱা সৰু মাজনী সেইবোৰ বহুত কথা এতিয়া শুই থাক তয়ো মই তহঁতক এদিন সকলো কথা কম জুইলগা কেইটা তহঁতৰ কি হৈছে হা তহঁতে যে মানুহৰ পেটত মেকুৰী হৈ কেলে জন্ম লৈছ মোৰ মূৰটো কামুৰি কামুৰি খাবলৈ আহিছ এতিয়া মেও 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 এনিটাইম মেও মেও কৰি থাকিবি কি কৰি দিব লাগে হা তহঁতে মেকুৰী হয় মেকুৰী বুজিছনে মোৰ গৰ্ভত যে কেনেকৈ জন্ম ললি মই যে কি পাপ কৰিছিলো নহয় তহঁতৰ লগত নোৱাৰিছো আৰু মই কৰিব লাগিছ হা বটলত গাখীৰ থৈ দিয়া আছে গাখীৰ খাবলৈ মন গ'লে গাখীৰ খাবি তাত কিচেনত মাছ থৈ দিয়া আছে মাছ খাবলৈ মন গ'লে মাছ খাবি আকৌ কি লাগে তহঁতক হা কি লাগে তহঁতক মোক একদম পেলাই দিবলৈ মন যায় তহঁতে মোৰ সন্তান মোৰ পেটৰ পৰা হৈছ বাবে তহঁতক মই ইমান দিনে এনেকৈ ৰাখি আছো বুজিছ নাই মোৰ নহ'লে তহঁতক এনেকৈ ৰাখিবলৈ একদমেই মন নাই মনত ৰাখিবি তহঁত দুটাই এনেকৈ মেও মেও কৰি নাথাকিবি মই তহঁতৰ মা হ'লো বুলি কিনে তহঁতক এনেকৈ চাই থাকিব নোৱাৰো নিজৰ কাম নিজে কৰিবি নিজে খোৱা বস্তু নিজে যোগাৰ কৰি ল'বি মা আমাক খোৱা বস্তু নালাগে নহয় আমাক ওচৰত আমাৰ মাকহে লাগে সেইবাবেহে ভণ্টি আৰু মই মেও মেও কৰি আছিলো তুমি কেলে আমাৰ ওচৰত নথকা আমাৰ কিবা মন নাযায় নেকি মাৰ লগত থাকিবলৈ মন গ'লেই থাকিব নোৱাৰি নহয় মইতো কিবা জন্তু নহয় তহঁতৰ লেখীয়া মেও মেও কৰি থাকিবলৈ তহঁতৰ লগত মেও মেও কৰি কথা পাতি থাকিবলৈ মই মানুহ হয় তহঁতবোৰে মোৰ পেটত কেলে জন্ম লৈছ সেইবাবে এনেকৈ থাক মোৰ পেটত জন্ম লোৱা শাস্তি তহঁতবোৰে এই পাইছ নহয় এতিয়া মইতো নিজে শাস্তি পাইছো তহঁতেও পা তহঁতৰ বাবে মই সকলোৱে গাঁৱত কথা শুনিব লগা হৈছে মই হেনো মেকুৰী পোৱালি জন্ম দিছো কেলে মোৰ পেটত জন্ম লৈছিলি হয়তো আগতে তহঁতে কিবা পাপ কৰিছিলি সেইকাৰণে এনেকৈ মানুহৰ পেটত জন্ম লৈছা তহঁতৰ পাপবোৰে এতিয়া মোকে চুইছেগৈ থাক ইয়াত যেনেকৈ থাক যেনেকৈ মৰা মৰিলেও আপত্তি নাই তহঁত কিতাপ মোৰ ভণ্টি তই নেকান্দিবি তই কান্দিলে মোৰো কান্দিবলৈ মন যায় শুই থাক অ' বা আমাৰ মা যে সদায় বেলেগৰ পৰা চুৰ কৰি বস্তু আনি খুৱাই মাক যদি কেতিয়াবা কোনোবাই মাৰি পেলাই আমি কেনেকৈ গম পামনো বা তই যে একদম ৰাতিপুৱা কি অমংগলীয়া কথাবোৰ ক নহয় মাকনো কোনে মাৰিব এইবোৰ কথা মোৰ আগত নকবি দেই ভণ্টি কি ভাবি বাৰু কথাবোৰ কনো তই তোৰ কিবা বেয়া নালাগে নেকি মাক তেনেকৈ মৰাৰ কথা ক'লে ডাঙৰ মাজনী সৰু মাজনী ঠিকেই কৈছে তাই ঠিকেই ভাবিছে আৰু তয়ো ঠিকেই ভাবিছ মাকৰ মৰাৰ কথা কোনেনো সহ্য কৰিব পাৰে দুয়ো ঠিকেই ভাবিছ কিন্তু দুয়োৰে বুজাবুজিহে কম হৈছে কিন্তু সৰু মাজনীৰ কথাটো ঠিকেই কৈছে মই সদায় বেলেগৰ ঘৰৰ পৰা বস্তু চুৰ কৰি আনি তহঁতবোৰক খুৱাও কিন্তু মোক মাৰি পেলালে তহঁতে কেনেকৈ গম পাবি মই তহঁতক কেনেকৈ গম পাবি কৈ দিওঁ মা তুমিও যে কি কথাবোৰ কোৱা নহয় আমি তোমাক বহুত ভাল পাওঁ মা দেখিছানে এই সেই মহিলাজনী যে দুজনীকৈ মেকুৰী পোৱালি হৈছে কিন্তু পোৱালিটোক মৰমে নকৰে নিজৰ সন্তান হোৱা স্বত্তেও কিন্তু তুমিতো আমাৰ মেকুৰী মা ন মা কিন্তু তোমাকতো আমি খুব মৰম কৰোঁ এই মহিলাজনী তেনেকুৱা কিয় কৰে বাৰু তুমি মৰাৰ কথা কেতিয়াও নুলিয়াবা মা আমি তোমাক বহুত ভাল পাওঁ তুমি মেকুৰী হ'লেও আমাক ইমান ধুনীয়াকৈ খোৱা বস্তু আনি দিয়া আমাক ইমান মৰম কৰা আমি তোমাক সঁচাই বহুত ভাল পাওঁ মা তুমি কেতিয়াও মৰিব নোৱাৰা হ'ব বাৰু দেই নকওঁ মৰাৰ কথা কিন্তু এটা কথা জানিবি সেই দেখিছনে তুলসী গছজোপা আৰু তুলসী গছজোপাৰ গুড়ত যে মই গাখীৰ এগিলাচ থৈ দিওঁ সেই গাখীৰ এগিলাচ যদি মোক কেতিয়াবা কোনোবাই মাৰি পেলাই গাখীৰ এগিলাচ ক'লা হৈ যাব আৰু তুলসীজোপা মৰহি যাব তেতিয়াই গম পাবি যে তহঁতৰ মা আৰু এই দুনিয়াত নাই এতিয়া বুজিছ নহয় মই কি কৈছোঁ হ'ব দিয়া মা সকলো বুজিছোঁ তোমাক কোনোবাই মাৰি পেলালে তুলসীজোপা মৰহি যাব আৰু গাখীৰ গিলাচো ক'লা পৰি যাব ব'লা এতিয়া ভিতৰলৈ যাওঁ এইবোৰ কথা বাদ দিয়া তোমাক অথনিৰ পৰা ভাত খাবলৈ ৰৈ আছিলোঁ এতিয়া তুমি আহিলা যেতিয়া একেলগে ভাত খাওঁ ব'লা ভিতৰলৈ ব'ল মোকনো কেলে ভাত খাবলৈ ৰৈ থাকিব লাগে ব'ল একেলগে খাম ব'ল